মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, লেটছ লাৰ্ণ টুগেডাৰ ইউটিউব চেনেলটোলৈ তোমালোক সকলোকে স্বাগতম জনাইছোঁ। আজি মই তোমালোকৰ বাবে লৈ আহিছোঁ দশম শ্ৰেণীৰ ইংৰাজী পাঠ্যপুথিৰ আমাণ্ডা কবিতাটোৰ প্ৰশ্ন উত্তৰখিনি। মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, তোমালোকে প্ৰশ্ন উত্তৰখিনি বহী কলম লৈ ধুনীয়াকৈ লিখি ল'বা। তাৰ আগতে তোমালোকে ডেছক্ৰিপশ্যন বক্সত থকা লিংকটোৰ জৰিয়তে কবিতাটো প্ৰথম পঢ়ি লোৱা। তেতিয়াহে তোমালোকে প্ৰশ্ন উত্তৰখিনি সম্পূৰ্ণ বুজি পাবা আৰু সহজে আয়ত্ত কৰিব পাৰিবা। হাউ অল্ড ডু ইউ থিংক আমাণ্ডা ইজ? হাউ ডু ইউ ন' দিছ? প্ৰথম কুৱেশ্যনটোতো আমাক কি সুধিছে যে আমাণ্ডাৰ বয়স কিমান হ'ব বুলি তুমি ভাবা, আৰু আমাক সুধিছে যে তাই যিমানেই বয়স নহয় এইটো তুমি কেনেকৈ জানিলা, কেনেকৈ গম পাইছা? ব'লাচোন আমি এনচাৰটো পঢ়োঁ। According to the poem, I think Amanda is a school-going girl, must be about 9 or 10 years old. কবিতাটোৰ মতে মই ভাবোঁ আমাণ্ডা এজনী স্কুললৈ যোৱা ছোৱালী আৰু বয়স কিমান হ'ব, প্ৰায় 9 বা 10 বছৰ। বুজি পাইছা? আকৌ আমাক তাৰ পিছৰ পাৰ্টটো কুৱেশ্যনটো কি বুলি সুধিছিলে? হাউ ডু ইউ ন' দিছ? গতিকে এনচাৰটো কি? আই ন' দিছ বিকজ হাৰ মাদাৰ আস্কছ হাৰ টু ফিনিছ হাৰ হোমৱৰ্ক এণ্ড টু ক্লিন হাৰ শ্বুজ। অল দিছ ইণ্ডিকেটছ ডেট চি ইজ এ স্কুল গোয়িং গাৰ্ল। কি আচলতে কি মই এইটো কেনেকৈ জানিলোঁ? কাৰণ তাইৰ মাকে তাইক হোমৱৰ্কখিনি শেষ কৰিলানে বুলি কিছুমান ইনষ্ট্ৰাকশ্যন দি আছিলে নে নাই, আৰু জোতাযোৰ চাফ কৰিলানে নাই, এইবিলাক ইনষ্ট্ৰাকশ্যন দি আছিলে নে নাই। তাৰপিছত আমি একেবাৰে শেষত কি বুলি লিখিছোঁ এটা আছে নে, যে অল দিছ ইণ্ডিকেটছ ডেট চি ইজ এ স্কুল গোয়িং গাৰ্ল। মানে এই সকলোবোৰে ইংগিত দিছে যে আমাণ্ডা এজনী স্কুললৈ যোৱা ছোৱালী। 2 নম্বৰ কুৱেশ্যনটো আমাক কি বুলি সুধিছে? হু ডু ইউ থিংক ইজ স্পিকিং টু হাৰ? যে আমাণ্ডাৰ সৈতে কোনে কথা পাতি আছে বুলি তুমি ভাবা? তাইৰ সৈতে কোনোবাই কথা পাতি আছিলে নহয়, হয়নে নহয়? এনচাৰটো কি? আই থিংক আমাণ্ডাছ মাদাৰ ইজ স্পিকিং টু হাৰ। আমাণ্ডাৰ মাকে তাইৰ সৈতে কথা পাতি আছে। থাৰ্ড কুৱেশ্যনটো আমাক কি সুধিছে? যে হোৱাট কুড আমাণ্ডা ডু ইফ চি ৱেৰ এ মাৰমেইড? আমাণ্ডা যদি মৎস্যকন্যা হ'লহেঁতেন তাই কি কৰিলেহেঁতেন? আমাণ্ডা ৱান্টেড টু বি এ মাৰমেইড। আমাণ্ডাই মৎস্যকন্যা হ'ব বিচাৰিছিল। ইফ চি ৱেৰ এ মাৰমেইড দেন চি উড বি ড্ৰিফ্ট শ্ল'লি অন এ লেংগুইড এমাৰেল চি। তাই সেই গ্ৰীণ সাগৰত লাহে লাহে ধীৰ গতিৰে চলাচল কৰিলেহেঁতেন, হয়নে নহয়? চি উড বি দ্য চ'ল ইনহেবিটেণ্ট অফ দ্য ৰিলেক্স চি এণ্ড উড মুভ শ্ল'লি অন ইট। তাই সেই একমাত্ৰ গ্ৰীণ চিৰ সেই সাগৰখনৰ একমাত্ৰ বাসিন্দা হ'লহেঁতেন, আৰু তাই নিজ স্বাধীনমতে এপিনৰ পৰা আনপিনলৈ সেই শান্ত সাগৰখনত তাই অহা যোৱা কৰি থাকিলেহেঁতেন। নম্বৰ 4 কুৱেশ্যনটো আমাক কি সুধিছে? ইজ আমাণ্ডা এন অৰফেন? হোৱাই ডাজ চি চে ছ? আমাণ্ডা মাউৰা নেকি? হোৱাই ডাজ চি চে ছ? তাই তেতিয়াহ'লে নিজকে অৰফেন বুলি কিয় ভাবিছে, কিয় কৈছে? কাৰণ আমাণ্ডাই সম্পূৰ্ণ ফ্ৰীডম বিচাৰিছিলে, হয়নে নহয়? গতিকে এনচাৰটো কি? ন, আমাণ্ডা ইজ নট এন অৰফেন। নাই, আমাণ্ডা অৰফেন নহয় বা মাউৰা নহয়। চি চেজ ছ? তাই সেইটো কিয় কৈছে? বিকজ চি ৱান্টছ টু বি এলন এণ্ড এনজয় বিং হাৰ চেল্ফ। কাৰণ তাই অকলে থাকি তাই নিজৰ জীৱনটো তাই উপভোগ কৰিব বিচাৰিছে। চি ৱান্টছ হাৰ ফ্ৰীডম। তাই তাৰ নিজৰ স্বাধীনতা বিচাৰিছে। কি স্বাধীনতা বিচাৰিছে? টু ৰোম এৰাউণ্ড ইন দ্য ষ্ট্ৰীট এলন। ৰাস্তাত অকলশৰে ঘূৰি ফুৰিব বিচাৰিছে তাই। এণ্ড পেটাৰ্ণ ডাষ্ট উইথ হাৰ বেয়াৰ ফিট। আৰু কি? তাই খালী ভৰিৰে কিছুমান পেটাৰ্ণ আঁকিব বিচাৰিছে সেই বালিত, চানেকি কিছুমান আঁকিব বিচাৰিছে। ইট ইজ ফৰ দিছ ৰিজন ডেট চি কলছ হাৰ চেল্ফ এন অৰফেন। এইটো কাৰণতে আমাণ্ডাই তাই নিজকে অৰফেন বুলি কৈছে, মাউৰা বুলি কৈছে। নম্বৰ 5 কুৱেশ্যনটো আমাক কি সুধিছে? যে ডু ইউ ন' দ্য ষ্টৰি অফ ৰেপুঞ্জেল? তুমি ৰেপুঞ্জেলৰ কাহিনীটো জানা নেকি? হোৱাই ডাজ চি ৱান্ট টু বি ৰেপুঞ্জেল? অৰ্থাৎ আমাণ্ডাই কিয় ৰেপুঞ্জেল হ'ব বিচাৰিছিলে? তোমালোকে ৰেপুঞ্জেলৰ কাহিনীটো ইউটিউবত চাবাচোন দেই। এজনী সোণোৱালী ৰঙৰ চুলি থকা এজনী ছোৱালী আছিলে, টাৱাৰ এটাত থাকে। এতিয়া ব'লাচোন আমি এনচাৰটো পঢ়োঁ। ৰেপুঞ্জেল ৱাজ এ বিউটিফুল গাৰ্ল উইথ লং গোল্ড হেয়াৰ হু লিভ ইন এ টাৱাৰ। ৰেপুঞ্জেল এজনী ধুনীয়া ছোৱালী, আৰু তাই চুলি কোচাই কেনেকুৱা বুলি কৈছে? সোণোৱালী ৰঙৰ, আৰু তাই ক'ত থাকে বুলি কৈছে? এটা টাৱাৰত থাকে বুলি কৈছে। ইন দ্য পয়েম, কবিতাটোত দ্য গাৰ্ল মানে আমাণ্ডায়ো অলছ' ৱান্টছ টু লিভ এলন ইন এ টাৱাৰ। ক'ত থাকিব বিচাৰিছে আমাণ্ডায়ো? যে টাৱাৰ এটাত থাকিব বিচাৰিছে। এজ চি উড নট হেভ টু কেয়াৰ এবাউট এনিথিং। কাৰণ তাই টাৱাৰটোত থাকিলে কাকো কোনো কেয়াৰ কৰিবলগীয়া নাথাকে, কাৰো কথা শুনিব লগা নহয়, মাকে দিয়ে গালিখিনিও শুনিব লগা নহয়, একো কেয়াৰ কৰিবলগীয়া নহয় আৰু তাই। আৰু কি বুলি কৈছে? যে এজ লাইফ ইন এ টাৱাৰ উড বি পিচফুল এণ্ড ৰেয়াৰ। আৰু টাৱাৰত থাকিলে টাৱাৰত থকা জীৱনটো তাই কি বুলি ভাবিছে? পিচফুল, শান্তিপূৰ্ণ বুলি ভাবিছে, শান্তিজনক বুলি ভাবিছে। টাৱাৰত থকা জীৱনটো এক শান্তিপূৰ্ণ ঠাই বুলি ভাবিছে। আৰু কি? ৰেয়াৰ, দুৰ্লভ, বিৰল। However, she also decided that
she would never throw down her hair for anyone আৰু তাই কি বুলি কৈছে যে তাই যি হে দীঘল চুলিকোছা আছে কেতিয়াও কাৰো বাবে তাই হে দীঘল চুলিকোছা নমাই নিদিয়ে চুলিকোছা নমাই দিলেহে কোনোবা মানুহ ওপৰত উঠি আহিব পাৰিব বুজি পাইছা নাই গতিকে কি বুলি কৈছে যে টু কাম আপ এজ she wanted to live alone always গতিকে তাই সেই চুলিকোছাৰ জৰিয়তে কোনো ওপৰলৈ উঠি আহিব নোৱাৰিব গতিকে তাই সদায় চিৰদিনৰ বাবে অকলে তাত থাকিব পাৰিব শান্তিপূৰ্ণভাৱে থাকিব পাৰিব স্বাধীনভাৱে থাকিব পাৰিব বুজি পাইছা নম্বৰ 6 কুৱেশ্যনটো হৈছে What does the girl yearn for? What does this poem tell you about Amanda? Amanda নামৰ ছোৱালীজনীয়ে কি পাবৰ কাৰণে আকাংক্ষা কৰিছে মানে তাই আটাইতকৈ বেছিকৈ কি বিচাৰিছে এই কবিতাটোৱে তোমাক আমাণ্ডাৰ বিষয়ে কি কৈছে Amanda yearns for full of freedom in her life. আমাণ্ডাই তাই জীৱনত আটাইতকৈ বেছি কি বিচাৰিছে যে সম্পূৰ্ণ স্বাধীনতা বিচাৰিছে Amanda is an imaginative girl. Amanda এজনী কল্পনাপ্ৰিয় ছোৱালী মানে কল্পনাপ্ৰসূত ছোৱালী তাই কল্পনা সাগৰ ডুব গৈ ভাল পায় who does not like to be constantly nagged and controlled by her parent. তাই পিতৃ মাতৃয়ে হওক বা পেৰেণ্টছে তাইক কি কৰি থকাটো তাই নিবিচাৰে যে তাইক আমনি কৰি থকাটো বা ইনষ্ট্ৰাকশ্যন দি থকাটো নিয়ন্ত্ৰণ কৰি থকাটো মাক দেউতাকে তাইক আমনি কৰি থকাটো তাই নিবিচাৰে she wishes to set free and discover life in her own ways. কি বিচাৰিছে তাই যে she wishes to set free and discover life in her own ways. তাই নিজৰ জীৱনটো নিজৰ ধৰণে আৱিষ্কাৰ কৰিব বিচাৰিছে স্বাধীন কৰিব বিচাৰিছে বুজি পাইছা মৰমৰ ছাত্ৰ ছাত্ৰীসকল আশা কৰোঁ তোমালোকে আমাৰ ভিডিঅ'সমূহ চাইছা যদি তোমালোকে ভিডিঅ'সমূহ ভাল পাইছা তোমালোকে যদি উপকৃত হৈছে বুলি ভাবিছা তেতিয়াহ'লে তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা ওচৰতে থকা বেল আইকনটো প্ৰেছ কৰি দিবা যাতে আহিবলগা ভিডিঅ'সমূহ তোমালোকে পোনপ্ৰথমে ন'টিফিকেশ্যনৰ জৰিয়তে পাই যোৱা ধন্যবাদ